Hello guys, welcome back to my YouTube channel. So আজি আমি আলোচনা কৰিম লং জামৰ ওপৰত। লং জাম কিয় এক্সিলেন্ট না যায়, কি ভুলৰ কাৰণে লং জাম আমাৰ এক্সিলেন্ট না যায়। সো গোটেইখিনি এইটো ভিডিওত আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাব আৰু যদিহে চেনেলত নতুন আছে প্লিজ সাবস্ক্রাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। সো বহুতে মোক যায়। সো আজি গোটেইখিনি আলোচনা কৰিম এইটো ভিডিওত আৰু তাৰ পিছতো লং জামৰ বাহিৰেও আমি আলোচনা কৰিম আজি আপোনাৰ সিন পেন। আমাৰ সিন পেন কিয় হয় এইটো আপোনালোকক জনাম। যদি কথাখিনি মিলে ভাল এটা ধুনীয়া কমেন্ট লিখিব যে হা কথাখিনি সঁচাই আমাৰ এইটো ভুল হৈ আছে বা আমি এইটো ভুল কৰি আছো। ঠিক আছে, বলক আমি মেইন কথালৈ যাওঁ। এটা মেইন কথা হল কি আমাৰ লং জাম। আমি লং জাম যে এক্সিলেন্ট যাব নোৱাৰো কি কাৰণ। আমাৰ এক নম্বৰ ভুল থাকে, ৰানিং স্পিড নহয়। এক নম্বৰত আমাৰ যিখিনি ৰানিং আমি 30 মিটাৰ যিখিনি মানে জায়গাটো লওঁ ৰানিং কৰি অহা, এইখিনি ৰান আপটো আমাৰ ঠিক নহয়, স্পিড দিব নোৱাৰো। যদিও স্পিড দিওঁ ওচৰ পালে যেতিয়া আমি লাইন পাওঁ লং জাম মৰা যৰ পৰা জাম কৰিম এই লাইনটো পোৱাৰ আগে আমাৰ স্লো হৈ যায়। স্লো হোৱাৰ ৰিজনো মই কৈ আছো। স্লো এটা কাৰণতে হয় যেতিয়া নাকি আমি লাইনটো দেখি দিওঁ, চিন বা আজডাল দেখি দিওঁ, যেতিয়া ওচৰত আহি যে মিলিবনে নাই, এই মিলিবনে নাই ভাবতে আমাৰ ৰানিং স্লো হয়। তাতে আহি আমাৰ মানে ভৰি খোজখিনি সৰুকে পৰে। কেতিয়াবা আমি একেবাৰে স্লো হৈ যাওঁ, কেতিয়াবা আমি জামে কৰিব নোৱাৰো, পাৰ হৈ যাওঁ। সো এইবিলাক আমাৰ ভুল হৈ আছে। সো এনেকুৱা যদি ভুল হৈ আছে তেতিয়াহ'লে মই এটাই এডভাইচ দিম যে আজিৰ পৰা লাইন নেদেখাকে মাৰিবা। যেতিয়া তুমি ৰানিং একদম ষ্টাৰ্ট কৰিবা লং জামৰ কাৰণে, তাৰ পৰাই ভাবি ল'বা যে মোৰ তাতে মিলিব। আৰু ভৰি বহুতে লেফট দি মাৰে, কিছুমানে ৰাইট দি মাৰে। এইটো যদি কৰিছে তেতিয়াহ'লে লং জাম খুব কমে এক্সিলেন্ট যাব। কাৰণ কিয় ৰানিং কৰি অহাৰ পিছত এটাই ভাবিব লাগে মোৰ ভৰি যিকোনো এটা পৰিলে হ'ল, যিকোনো এটা মিলিলে হ'ল, সেইটো দি মাৰিম। তেতিয়াহে তোমালোকৰ বা আপোনালোকৰ লং জামটো ভালকে যাব। সো কথাখিনি বুজি পাইছে নিশ্চয়। এইকেইটা ভুল আৰু ভুল আছে। এতিয়া ৰানিঙৰহে কৈছো। আপোনালোকে যেতিয়া ওচৰত আহে চিনডাল দেখি দিয়ে তাৰ কাৰণে স্লো হয়। আৰু কিছুমান আছে ৰানিং একদমেই নাই, ৰানিংটো স্পিড বঢ়াব হলে 100 মিটাৰ বা 60 মিটাৰ ডেইলি প্ৰেক্টিচ কৰিব লাগিব। বুজি পাইছে? তো ৰানিং প্ৰেক্টিচ কৰিলে আমাৰ স্পিড আহিব। স্পিড আহিলে আমি মানে টেক অফ লেণ্ডিং খিনি ভালকে কৰিব পাৰিম। তো এইখিনিয়ে। আৰু লং জামৰ আমি বহুতে উৰিব নোৱাৰো, বহুতে চাইকেলিং কৰিব নোৱাৰো কি কাৰণত। তো বহুতে এই কুৱেশ্যনটো মোক কৰিছে। এতিয়া চোৱা, লং জামত চাইকেলিং কৰা বা উৰি যোৱা বেছিকে সেইটো নিজৰ ওপৰত টেকনিক। চাইকেলিংটো একচুৱেলি নিজৰ ওপৰত টেকনিক। নিজে যদি ওপৰত উঠি যদি যিমান ওপৰত উঠিবা ইমান চাইকেলিং কৰিব পাৰিবা, ইমান মানে জামটো বেছি যাব। তো এইকাৰণে চেষ্টা কৰা ৰানিংটো ভালকে মাৰা। আৰু যেতিয়া জাম কৰিবা যিমান ভৰিত প্ৰেছাৰ দি উঠিবা ইমান ওপৰত যাবা, আৰু ওপৰত গ'লেহে আপোনালোকে চাইকেলিংটো কৰিব পাৰিব। ঠিক আছে? তো আজিৰ পৰা চাইকেলিং কৰা চেষ্টা কৰিবা আৰু ভালকে কৰিবা, নহ'লে কিন্তু ভৰি ভাঙিব থাকিব পাৰে। তো তাৰ কাৰণে ভালকে কৰিবা আৰু লাগিলে যেনেকে কৰি আছা তেনেকে কৰা, খালি ৰানিঙৰ স্পিড বঢ়াই দিয়া আৰু চিনডাল চাই লং জাম নামাৰিবা। বাৰে কৈছো নামাৰিবা। তাৰপিছত এতিয়া চিন পেন আমাৰ কিয় হয়। চিন পেন আগৰ ভিডিঅ'টো মই কৈছিলো। চিন পেন আমাৰ 2-3টা কাৰণত হয়। এটা হ'ল আমাৰ ৰোড ৰানৰ কাৰণে জোতা ভাল নহয়, এনে যি জোতা দি আমি ৰানিং কৰো তাৰ কাৰণে আমাৰ চিন পেন হয়। তো এনেকুৱা ভুল নকৰিবা। এতিয়া ফিল্ড গোটেইখিনি শুকাই গৈছে, পানী চানি নাই, তো তাৰ কাৰণে ফিল্ডত প্ৰেক্টিচ কৰা। আৰু কেতিয়াবা খালী ভৰিৰো প্ৰেক্টিচ কৰিবা। তেতিয়া ভৰিৰ অকণমান কিটো আহিব। কাৰণ যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব যাব তেতিয়া খালী ভৰিৰে মাৰিব। জোতা পিন্ধি প্ৰেক্টিচ কৰা, কিন্তু তাতে গৈ খালী ভৰিৰে মাৰিব। খালী ভৰিৰে মাৰিলে কি হয় 15 ছেকেণ্ড 20 ছেকেণ্ডৰ ডিফাৰেঞ্চ আহি যায়। যেতিয়া জোতা পিন্ধি মাৰিবা 15-20 ছেকেণ্ড বেছি লাগিব, যেতিয়া খালী ভৰিৰে মাৰিবা তেতিয়া এই সময়খিনি কম লাগিব। সো তাৰ কাৰণে কৈছো তাতে গৈ পাৱাৰ পক্ষে মই কৈছো খালী ভৰিৰে মাৰিবা ইণ্টাৰভিউৰ দিনা। এতিয়া প্ৰেক্টিচ কৰা, কিন্তু সপ্তাহত এদিন খালী ভৰিৰেও প্ৰেক্টিচ কৰিবা। চিন পেনটো হোৱাৰ কাৰণ ৰোড ৰান, আৰু তাৰপিছত আমি ৰানিং কৰাৰ পিছত এক্সাৰচাইজ নকৰোঁ, ৰানিং কৰাৰ আগতো এক্সাৰচাইজ নকৰোঁ। সো মই যদি পাৰোঁ ৰানিং কৰাৰ আগত কি এক্সাৰচাইজ কৰিব লাগে আৰু ৰানিং কৰাৰ পিছত কি এক্সাৰচাইজ কৰিব লাগে এইখিনি মই এটা ভিডিঅ' লৈ আহিম। কাৰণ কিয় ভিডিঅ' আনিম অলপ দেৰি হ'ব, কাৰণ মোৰ লগত কেমেৰামেন নাই, মই অকলে বৰ্তমান আছোঁ। সো এনেকুৱা জেগাত আছোঁ, কেমেৰামেন নাই, তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই ফিল্ডত। সো আশা কৰিছোঁ কথাখিনি বুজি পাইছে। লং জামৰ প্ৰব্লেমখিনি চল্ভ হৈছে আপোনালোকৰ, চল্ভ কৰিব আজিৰ পৰা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কাৰ কি প্ৰব্লেম আছে ধুনীয়াকৈ কমেণ্টত জনাই যাব। মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কমেণ্টৰ ওপৰত ভিডিঅ' লৈ আহিম। জয় হিন্দ, জয় আই অসম।